নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে ষ্টাডি চেণ্টাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। দেৱাশিষ আপোনালোকৰ বাবে লৈ আহিছোঁ পৰিৱেশ অধ্যয়নৰ এটা ভিডিঅ', য'ত আজি আমি ভাৰতীয় সংবিধানৰ ওপৰত এটাত আহিব লগা বিভিন্ন প্ৰশ্নসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটোত আছে, সংবিধানখন কেতিয়া গৃহীত হৈছিল? ক 1950 চনৰ 26 জানুৱাৰী, খ 1952 চনৰ 1 জানুৱাৰী, গ 1949 চনৰ 26 নৱেম্বৰ, ঘ 1946 চনৰ 9 ডিচেম্বৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1949 চনৰ 26 নৱেম্বৰ, অৰ্থাৎ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত হৈছিল। কুৱেশ্যন নম্বৰ 2, প্ৰস্তাৱনা কিমানতম সংশোধনীৰে সংশোধন কৰা হৈছিল? ক 42তম, খ 48তম, গ 50তম, ঘ 44তম। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক 42তম। কুৱেশ্যন নম্বৰ 3, সাৰ্বভৌম শব্দৰ অৰ্থ কি? ক সৰ্বোচ্চ ক্ষমতা, খ নিম্নতম ক্ষমতা, গ দুৰ্বল ক্ষমতা, ঘ অত্যাচাৰী ক্ষমতা। সাৰ্বভৌম শব্দৰ অৰ্থ হ'ল সৰ্বোচ্চ ক্ষমতা। ইয়াৰ শুদ্ধ এনচাৰটো ক সৰ্বোচ্চ ক্ষমতা। নম্বৰ 4, ধৰ্ম নিৰপেক্ষ শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰে? ক বিশ্বাস, খ উপাসনা, গ ধৰ্ম প্ৰচাৰ, ঘ সমান ধৰ্ম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ঘ সমান ধৰ্ম। ধৰ্ম নিৰপেক্ষ শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰে? সমান ধৰ্ম। কুৱেশ্যন নম্বৰ 5, গণতান্ত্ৰিক শব্দৰ অৰ্থ কি? ক এজনৰ চৰকাৰ, খ দুজনৰ চৰকাৰ, গ বহুতৰ চৰকাৰ, ঘ সকলো লোকৰ চৰকাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ঘ সকলো লোকৰ চৰকাৰ। গণতান্ত্ৰিক শব্দৰ অৰ্থ হ'ল সকলো লোকৰে চৰকাৰ। নম্বৰ 6, গণৰাজ্যৰ অৰ্থ কি? ক উত্তৰাধিকাৰী মুৰব্বী, খ মনোনীত মুৰব্বী, গ নিৰ্বাচিত মুৰব্বী, ঘ স্ব-ইচ্ছাই হোৱা মুৰব্বী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নিৰ্বাচিত মুৰব্বী। অপশ্যন নম্বৰ গটো হ'ব নিৰ্বাচিত মুৰব্বী। গণৰাজ্যৰ অৰ্থ নিৰ্বাচিত মুৰব্বী। নম্বৰ 7, সামাজিক ন্যায় কি? ক সমান মৰ্যাদা, খ ভাতৃত্বতা, গ বৈষম্যহীন সমাজ, ঘ সমান অধিকাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ বৈষম্যহীন সমাজ। কুৱেশ্যন নম্বৰ 8, অৰ্থনৈতিক ন্যায় কি? ক সমতা, খ স্বাধীনতা, গ ভাতৃত্বতা, ঘ সমান স্বাধীনতা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক সমতা। অৰ্থনৈতিক ন্যায় কি যে ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? ক সমতা। নম্বৰ 9, সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয়? ক 1950 চনৰ 26 জানুৱাৰী, খ 1949 চনৰ 26 নৱেম্বৰ, গ 1948 চনৰ 30 অক্টোবৰ, ঘ 1949 চনৰ 9 ডিচেম্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক 1950 চনৰ 26 জানুৱাৰী। সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা। কুৱেশ্যন নম্বৰ 10, সংবিধানত কোনে স্বাক্ষৰ কৰিছিল? ক জৱাহৰলাল নেহেৰু, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ঘ ডক্টৰ বি.আৰ. আম্বেদকাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধানখনত কোনে স্বাক্ষৰ কৰিছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। কুৱেশ্যন নম্বৰ 11, সংবিধান সভাৰ সভাপতি কোন আছিল? ক মহাত্মা গান্ধী, খ জৱাহৰলাল নেহেৰু, গ ডক্টৰ বি.আৰ. আম্বেদকাৰ, ঘ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নম্বৰ 12, স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, গ জৱাহৰলাল নেহেৰু, ঘ চৰ্দাৰ বল্লভভাই পেটেল।
ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 13। খচৰা সমিতিত কিমানজন সদস্য আছিল? ক 7 জন, খ 10 জন, গ 12 জন, ঘ 5 জন। ইয়াৰ শুদ্ধ এনচাৰটো 7 জন। খচৰা সমিতিত 7 জন সদস্য আছিল। কুৱেশ্যন নম্বৰ 14। সংবিধানৰ কিমানতম সংশোধনীৰ যোগেদি সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা সংযোজন কৰা হৈছিল? ক 42তম, খ 44তম, গ 45তম, ঘ 52তম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ক 42তম। সংবিধানৰ 42তম সংশোধনীৰ যোগেদি সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা সংযোজন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ক 1949 চনৰ 26 নৱেম্বৰ, খ 1946 চনৰ 6 ডিচেম্বৰ, গ 1950 চনৰ 26 জানুৱাৰী, ঘ 1947 চনৰ 9 আগষ্ট। ইয়াৰ শুদ্ধ এনচাৰটো গ 1950 চনৰ 26 জানুৱাৰী। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হয়। 16. ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? ক 395টা, খ 407টা, গ 410টা, ঘ 472টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক 395টা। ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ আছে। কুৱেশ্যন নম্বৰ 17। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? ক 10টা, খ 11টা, গ 12টা, ঘ 15টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে গ 12টা। ভাৰতীয় সংবিধানত 12টা অনুসূচী আছে। কুৱেশ্যন নম্বৰ 18। ভাৰতীয় সংবিধানত কেইটা অধ্যায় আছে? ক 20টা, খ 24টা, গ 25টা, ঘ 22টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ঘ 22টা। ভাৰতীয় সংবিধানত 22টা অধ্যায় আছে। কুৱেশ্যন নম্বৰ 19। মৌলিক অধিকাৰ কেইটা? ক 6টা, খ 7টা, গ 8টা, ঘ 10টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক 6টা। মৌলিক অধিকাৰ কেইটা হ'ল 6টা। কুৱেশ্যন নম্বৰ 20। মূল সংবিধানত প্ৰথমতে মৌলিক অধিকাৰ কেইটা আছিল? ক 6টা, খ 7টা, গ 8টা, ঘ 9টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ক 7টা। মূল সংবিধানত প্ৰথমতে 7টা মৌলিক অধিকাৰ আছিল। আজি আমি ভাৰতীয় সংবিধানৰ লগত জড়িত টেটত আহিব লগা বিভিন্ন প্ৰশ্নসমূহ আপোনালোকৰ লগত আলোচনা কৰিলোঁ। মই দেৱাশিষ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ যোগাযোগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।